Hello everyone, আজি ভিডিওটো হ'বলৈ গৈ আছে so beautiful, so elegant, just looking like a wow. তেনেকুৱা টাইপৰ হ'বলৈ গৈ আছে কাৰণ আজি আনিছো এনেকুৱা ধুনীয়া ধুনীয়া চাদৰ মেখেলা আপোনালোকৰ ওচৰলৈ হাতে বোৱা এই কাপোৰযোৰ বৈছে এই কাপোৰযোৰ বুলি নহয় আজি আপোনালোকক যিমান কাপোৰ দেখাম গোটেই কেইযোৰ আমাৰ বাই নিজে বৈছে মানে নিজে বৈছে চাওকচোন ইমান ধুনীয়াকৈ হেতু হৈছে চাদৰৰ সাইড পটি হয় চাওকচোন বিচনী ঘাইদি কৰা হৈছে আৰু এইযোৰ হৈছে মেখেলা আপোনালোক চাওকচোন কালাৰটো কেনেকুৱা বুৱাইছে মানে কালাৰ মানে কেনেকুৱা মিলাইছে ইমান ধুনীয়া লাগিছে আৰু মেখেলাৰ ওপৰত এনেকুৱা ধৰণৰ বুটা বুটা দি দিছে আৰু এইযোৰ হৈছে চাদৰটো আৰু চাদৰটো ধুনীয়াকৈ দহি চহি বাটি ফিনিশ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব ভাবিছিলোঁ মই নিজেই পিন্ধিম আৰু আপোনালোককো দেখাম বুলি আৰু এই কাপোৰযোৰ একেবাৰে মই মানে এই কাপোৰযোৰৰ প্ৰতি মানে ফিদা হৈ গৈছোঁ ইমান ধুনীয়া কাপোৰযোৰ নহয় কালাৰটো মই ভালকৈ দেখাই আছোঁ বাৰু এতিয়া ভিডিঅ' কৰি আছোঁ ন ভালকৈ কালাৰটো উঠা নাই কেতিয়াবা মোবাইলত ভালকৈ কালাৰ নুঠে ন এইবোৰ চাওকচোন কালাৰ কেনেকুৱা বুৱাইছে মানে কেনেকুৱা বুলাইছে মানে কাপোৰযোৰত চাওকচোন আৰু এইটো হৈছে ৰিয়েল কালাৰ এইটো হৈছে ৰিয়েল কালাৰ আৰু এইটো হৈছে ব্লাউজৰ পিচ কেনেকুৱা লাগিছে ব্লাউজ পিচ চাওকচোন ইমান ধুনীয়া মৰম লগা কালাৰবোৰ চাওক আৰু ইয়াৰ সাইড পাৰি হয় এইটো সাইড পটি এনেকুৱা দিয়া হৈছে মানে ফিক্স হৈ আছে কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব এই কাপোৰযোৰো বাই নিজে বৈছে আজি যিমান দেখাম সব নিজে হাতেৰে বোৱাই হয় মই যে ফিদা হৈ গৈছোঁ কাপোৰযোৰৰ প্ৰতি কৈছোঁ নহয় আৰু কেমেৰাত চাগে ইমান কালাৰটো ফুটি অহা নাই চাওকচোন মানে কেমেৰাত কি হয় বান্দৰকো সুন্দৰী কৰি দিয়া হয় যে তেনেকুৱা টাইপৰ হয় এইটো ৰিয়েল কালাৰটো ইমান ধুনীয়া চাওক মই মানে ক'বলৈ ভাষা নাই মানে আপোনালোকে ভাবিব পাৰে এইজনী পাগলীয়ে হ'ল নেকি বুলি কিন্তু তেনেকুৱা নহয় মানে ফিদা হৈ গৈছোঁ আৰু গম পাই নাই শিপিনী এটা হ'বলৈ হ'লেও মানে টেলেণ্ট এটা দৰকাৰ হয় গম পায় আমিবোৰতো নাজানোৱেই মানে যাৰ যাৰ টেলেণ্ট আছে সিহে পাৰিব যি কি নহওক এইটো হৈছে 3 নম্বৰটো কেনেকুৱা লাগিছে এইটো জনাবচোন এইযোৰ কাপোৰযোৰ ৰেড কালাৰত বোৱা হৈছে কিমান ধুনীয়া ন এইযোৰ বাই নিজে বৈছে চিম্পল হয় চিম্পল হৈও মানে এলিগেন্স লাগিছে কৈছোঁ নহয় বহুত ধুনীয়া লাগিছে এইযোৰ কোৱা হয় ৰিবি মেখেলা চাদৰ কেনেকুৱা লাগিছে ক'ব চিম্পল কিন্তু ফেণ্টাষ্টিক আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এইযোৰ আকৌ 4 নম্বৰযোৰ এইযোৰো আকৌ কম নহয় মানে এইযোৰো এইটো চাওকচোন এয়া সাইড পটি হয় ফিক্স হৈ আছে ইমান ধুনীয়াকৈ চাওকচোন একেবাৰে কৈছোঁ নহয় শিপিনী হ'বলৈ টেলেণ্ট লাগে বুলি যে কৈছোঁ একেবাৰে চাওক কিমান ধুনীয়া লাগিছে ন এইযোৰো কালাৰযোৰ কিন্তু ভিডিঅ'ত ইমান এটা মানে কালাৰটো ইমান ফুটি অহা নাই মানে যি কি নহওক ৰিয়েলত কিন্তু ফেণ্টাষ্টিক আৰু লাষ্টযোৰ হৈছে এইযোৰ গ্ৰীণ কালাৰত বোৱা হৈছে এইযোৰো আছাম পাতি দি বোৱা হৈছে ইয়াৰ মেখেলাটো এতিয়ালৈকে হোৱা নাই চাদৰটোহে কমপ্লিট হ'ল তাকে দেখালোঁ আপোনালোকক যি কি নহওক আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে